Hello students, আজি মই লৈ আহিছোঁ HS ফাৰ্ষ্ট ইয়াৰৰ অসমীয়া পুথি সৌৰভ সাহিত্যৰ প্ৰথম পাঠ ধনৰ ব্যৱহাৰ আৰু ধনৰ ব্যৱহাৰৰ লেখক হৈছে সত্যনাথ বৰা। আমি এই পাঠটিৰ গোটেইখিনি প্ৰশ্ন উত্তৰ কৰি লম। প্ৰথম প্ৰশ্ন ক অতি চমু প্ৰশ্ন উত্তৰ, প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 1 নম্বৰ আছে। কৃপণ লোকৰ দুই ধৰ্ম কি কি? উত্তৰ হ'ব কৃপণ লোকৰ দুই ধৰ্ম হ'ল লাজ থকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা। 2 নম্বৰ প্ৰশ্ন আছে অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি? উত্তৰ অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ হ'ল আয় অনুসৰি খৰচ কৰা। 3 নম্বৰ আছে দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা? দৰিদ্ৰ হোৱাৰ চিন হ'ল আয় অলপ খৰচ সৰহ। 4 নম্বৰ প্ৰশ্নত কৈছে মানুহৰ ঋণ কেতিয়া হয়? উত্তৰ হ'ব আৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়। 5 নম্বৰ প্ৰশ্ন কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা? উত্তৰ হ'ব খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা। এতিয়া আছে আমাৰ দ্বিতীয় পেজৰ প্ৰশ্ন উত্তৰখিনি 2 বা 3 নম্বৰকৈ। খ চমু প্ৰশ্ন উত্তৰ, প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 2 অথবা 3। প্ৰশ্ন নম্বৰ 1 ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি? উত্তৰটো হ'ব ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰৰ প্ৰথমটো হ'ল ধনেৰে সুখ সম্পদ বৃদ্ধিৰ বাবে ভাল খাদ্য বস্ত্ৰ বাসস্থান হাতী ঘোঁৰা গাড়ী আদি সংগ্ৰহ কৰিব পাৰি। দ্বিতীয়তে ধনেৰে আনৰ উপকাৰ সাধন কৰিব পাৰি। উদাহৰণস্বৰূপে অন্নহীনক অন্ন যোগান ধৰিব পাৰি, বিপদত পৰা মানুহক সহায় কৰিব পাৰি, বিদ্যালয় চিকিৎসালয় আদি স্থাপন কৰিব পাৰি। দ্বিতীয়তে আছে কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে? উত্তৰ কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে সহিব নোৱাৰে কাৰণ কৃপণ লোকৰ বিবেচনাত ধনৰ মূল্য বেছি, কামৰ মূল্য কম। আন মানুহেও কিবা ডাঙৰ সকামত ধন খৰচ কৰিবলৈ ওলালে কামত নানা আখুৱা উলিয়াই বিধি পথালি কৰে। 3 নম্বৰ প্ৰশ্ন লেখকৰ মতে কোন দুটা বৃত্তি ফলোৱাৰ বাবে অলপ ধন লাগে? উত্তৰ লেখকৰ মতে দয়া বৃত্তি ফলিয়াব লাগিলে অলপ ধনৰ প্ৰয়োজন হয়, আনকি অহংকাৰ বা লোভ ফলিয়াব লাগিলেও অলপ ধন লাগে, কাৰণ ধন খৰচ নকৰিলে সজ অসজ কোনো কামেই কৰিব নোৱাৰি। 4 নম্বৰ কি দুটা কাৰণত মানুহে কৃপণালি কৰে? উত্তৰ প্ৰথমতে মানুহে ধনৰ উভৈনদী কৰি পৃথিৱীত খ্যাতি অৰ্জন কৰিবলৈ কৃপণালি কৰে। আন কিছুমানে সন্তান সন্ততিলৈ ধনৰ অক্ষয় ভাণ্ডাৰ ৰাখি থবৰ বাবে কৃপণালি কৰে। 5 নম্বৰ প্ৰশ্ন কৃপণ আৰু ধোঁৱাখলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা। ষ্টুডেণ্টছ কৃপণ মানে চাগে তোমালোকে বুজি পাইছা যে যিয়ে নেকি পইচা খৰচ কৰিবলৈ টান পায় তেখেতসকলক কৃপণ বুলি কয়, আৰু ধোঁৱাখলীয়া অৰ্থাৎ যিয়ে নেকি উধাই মুধাই অৰ্থাৎ খুব বেছি খৰচ কৰে তেনেকুৱা লোকক ধোঁৱাখলীয়া বুলি কৈছে। তো আমাক সুধিছে কৃপণ আৰু ধোঁৱাখলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা। উত্তৰ কৃপণ আৰু ধোঁৱাখলীয়াৰ মাজত থকা পাৰ্থক্য দুটা হ'ল প্ৰথমতে কৃপণ লোকে বেছি উপাৰ্জন কৰে, আনহাতে ধোঁৱাখলীয়াই কম উপাৰ্জন কৰে, কিন্তু উপাৰ্জনৰ তুলনাত অধিক খৰচ কৰে। দ্বিতীয়তে কৃপণ লোকে ধন সঞ্চয় কৰিবলৈ উত্ৰাৱল নহয়, আনহাতে ধোঁৱাখলীয়াই ধন খৰচ কৰিবলৈ উত্ৰাৱল হয়। এতিয়া আমাৰ দীঘল প্ৰশ্ন উত্তৰ গ আৰু প্ৰতিটো প্ৰশ্নৰ বাবে নম্বৰ থাকিব 4 অথবা 5। 1 নম্বৰ প্ৰশ্ন অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা। উত্তৰ অশিক্ষিত মানুহে বাহ্যিক জাক জমকতাত সহজে ভুল যায়। কোনো লোকক ধুমধামকৈ খৰচ কৰা দেখিলে তেওঁলোকে বিস্ময় মানে আৰু তেনেকৈ খৰচ কৰা মানুহক বড়লোক বুলি ভাবি লয়। খৰচ কৰা মানুহৰ যোগ্যতা সামৰ্থ্য আদি বিষয়ত অশিক্ষিত মানুহে বিবেচনা কৰিব নোৱাৰে, আনকি চোৰেও চুৰ কৰা ধন খৰচ কৰি এই লোকসকলৰ চকুত চমক লগাব পাৰে। অশিক্ষিত লোকসকলৰ মনত ধন খৰচ কৰা এটা মহৎ কৰ্ম। সিহঁতে ধনীক ঈশ্বৰ সদৃশ দেখে। অশিক্ষিতসকলৰ দৃষ্টিত ধনীৰ অত্যাচাৰবোৰ হ'ল প্ৰতাপ, কুকামবোৰ হ'ল ধেমালি আৰু মাৰ কিলবোৰ হ'ল আদৰ। সিহঁতৰ ভাল বেয়া বোধ নাই, মান অপমান জ্ঞান নাই। ধনীসকলৰ আদেশ মতেই নিৰক্ষৰ লোকসকলে উঠা বহা কৰাও দেখা যায়। ইয়াত নিৰক্ষৰ অৰ্থাৎ পঢ়া শুনা নজনা মানুহক নিৰক্ষৰ বুজোৱা হৈছে। 2 নম্বৰ প্ৰশ্ন অসৎ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা। উত্তৰ অসৎ বৃত্তিধাৰী কৃপণ লোকসকলে অন্য মানুহৰ ওপৰত সুবিধা ভোগৰ সুযোগ বিচাৰি থাকে। এই লোকসকলে তেওঁলোকৰ অসৎ বৃত্তিবোৰ আনৰ খৰচত সন্তুষ্ট কৰিবলৈ সদায় যত্ন কৰে। ভাল বস্তু খাবলৈ সিহঁতৰ বৰ অভিলাষ, কিন্তু সিহঁতে নিজৰ ধন খৰচ কৰি ভাল বস্তু খাব নিবিচাৰে। নিজৰ ঘৰত সদায় শাক ভাত খায়, কিন্তু লোকৰ ঘৰত উপদেয় খাদ্য নহ'লে সিহঁতে ভোজন নকৰে। নিজৰ ঘৰত সদায় একবিধ আঞ্জা খায়, যদিও আনৰ ঘৰত 5 বিধ বিচাৰে। সিহঁতে নিজৰ কামত এদিনৰ বাট খোজকাঢ়ি যায়, কিন্তু লোকৰ ঘৰত বাহন নহ'লে এখোজো নিদিয়ে। মুঠতে লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজ খৰচত চলিব লাগিলে সিহঁতে মোটা চাউলৰ ভাত খায় আৰু ধৰিয়া সূতাৰ কাপোৰ পিন্ধে। খাৱন পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকোপ মৰা কথা।
সিহঁতে নিজৰ ঘৰৰ অচল অৱস্থা কেতিয়াও প্ৰকাশ হ'বলৈ নিদিয়ে। সিহঁতৰ বাহিৰৰ ফাল সুন্দৰ, কিন্তু ভিতৰৰ ফাল কদৰ্য। মুঠতে অসজ বৃত্তিধাৰী কৃপণ লোক, স্বাৰ্থলোভী আৰু কপটীয়া প্ৰকৃতিৰ হয়। ৩ নম্বৰ প্ৰশ্ন, মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা। উত্তৰ, মানুহে ঋণক পাপৰ লগত তুলনা কৰে, আনকি ঋণ লোৱা কামটো পাপ বুলি কোৱা হয়। পাপী মানুহৰ দৰে ঋণী মানুহেও জীৱনত বহুত দুৰ্যোগ ভোগ কৰিব লগা হয়। ঋণী মানুহে মান মৰ্যাদা হেৰুৱায় আৰু মনৰ সুখ শান্তি নষ্ট কৰে। ঋণী মানুহেও সমাজত নানাজনৰ পৰা গৰিহণা পায়। ঋণক ব্যাধিৰ লগতো তুলনা কৰিব পাৰি, কাৰণ ব্যাধিয়ে যেনেকৈ মানুহৰ তেজ মাংস ক্ষয় কৰে, ঋণে তেনেকৈ অৱস্থা ক্ষয় কৰে, অৰ্থাৎ অনুক্ৰমে অৱস্থাহীন কৰি নিয়ে। ব্যাধি এবাৰ হ'লে গুচাবলৈ টান, ঋণো এবাৰ হ'লে গুচাবলৈ টান। ব্যাধি অনুক্ৰমে বাঢ়ি যায়, ঋণো অনুক্ৰমে বাঢ়ি যায়। ব্যাধি থাকিলে শৰীৰৰ উদ্গতি নহয়, ঋণ থাকিলে অৱস্থাৰ উদ্গতি নহয়। গতিকে মানুহে পৰাপক্ষত ব্যাধি সদৃশ এই ঋণ নোলোৱাই ভাল, যাৰ বাবে পাপী লোকৰ দৰে ব্যৱহাৰ সহ্য কৰিব লগা হয়। ঋণৰ বাবেই জীৱনৰ সকলো সুখ শান্তি হেৰুৱাই অথাই সাগৰত ককবকাই ফুৰিব লগা হয়। ৪ নম্বৰ প্ৰশ্ন, লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা। উত্তৰ, ধনৰ ব্যৱহাৰ পাঠটিৰ আৰম্ভণিতে লেখকে কৃপণ লোকৰ সংজ্ঞা এনেদৰে দিছে। পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে। এইবিলাক মানুহক সাধাৰণ কথাত কৰাইছ, কটকিনা বা কৃপণ বোলে। লেখকৰ মতে কৃপণ লোকসকলক নিধনী বুলিও ক'ব পাৰি, কাৰণ চকুৰে দৰ্শন নকৰিলে, ভৰি থাকিও খোজ কঢ়া কাৰ্যটো নকৰিলে যিদৰে সিহঁতৰ সেই 2 ইন্দ্ৰিয় নাই ধৰিব পাৰি, তেনেকৈ ধন থাকিও ধনৰ সৎ ব্যৱহাৰ নকৰিলে তেনে লোকক নিধনী বোলাটো যুক্তিৰ দোষ নিশ্চয় নহ'ব। তেখেতৰ মতে কৃপণৰ ধন ধন নহয়, লৰাই উমলা খোলা কাটি। এঠাইত আকৌ তেখেতে কৈছে যে খৰচত হাত টান হ'লে মানুহক কটকিনা বা কৃপণ বোলে। আৰু 5 নম্বৰ শেষৰটো প্ৰশ্ন, ধনৰ সুখ ভোগৰ উপায়েই নহয়, স্বয়ং ধনেই সুখ, ব্যাখ্যা কৰা। উত্তৰ, উক্ত কথাষাৰৰ জৰিয়তে লেখকে কৃপণ লোকৰ ধনৰ প্ৰতি থকা ধাৰণাৰ আভাস দিছে। তেখেতৰ মতে কেৱল ধনৰ বাবে ধন সঞ্চয় কৰে, এই লোকসকলৰ অন্য কোনো অভিপ্ৰায় নাথাকে। ধনৰ দ্বাৰা যে সুন্দৰ আৰু সুখী জীৱন যাপন কৰিব পাৰি, সিহঁতে সেই কথা উপলব্ধি নকৰে। ধনৰ পৰিমাণ বাঢ়িলে সিহঁতৰ আনন্দৰ পৰিমাণ বাঢ়ে, স্বয়ং ধনেই তেওঁলোকৰ সুখ। ধনৰ নামত সিহঁত উদ্বাউল হয়। ধনৰ ব্যৱহাৰ সিহঁতে নাজানে, ধন চকুৰে চাই থাকিয়েই তেওঁলোকে পৰম সুখ লাভ কৰে। ষ্টুডেণ্টছ, আজিলৈ ইমানেই। তোমালোকে এই পাঠটোত যদি উত্তৰখিনি দিয়াত মোৰ আখৰখিনি বুজি পাবলৈ টান পাইছা, মোক জনালেই হ'ল, মই কৈ দিম। আজিলৈ ইমানেই, ধন্যবাদ।